পুনৰ এটা ৰেচিপি লৈ আহিছোঁ ইগ ফ্ৰাইড ৰাইচ। এতিয়া মই ষ্ট'ভটো জ্বলাই লওঁ, কেৰাহীখন পাতিছোঁ আৰু গৰম হৈছে, লগত তেল দিছোঁ। 1 চামুচ ৰিফাইন অইল দিছোঁ, 5টা ডিম ভাঙি লৈছিলোঁ। এতিয়া একেলগে কেৰাহীতে দি দিছোঁ, সোৱাদ অনুযায়ী অকণমান নিমখ দিছোঁ আৰু অকণমান জিৰা পাউডাৰ। এতিয়া এইখিনি ধুনীয়াকৈ ভাজিব লাগিব, মানে এইটো অমলেট নহয়, ভাঙি দিম অলপ গুড়াকৈ, বেছি গুড়াও কৰিব নালাগে আৰু এটা জোখত ৰাখিব, চাই যাব তেতিয়া গম পাই যাব। ধুনীয়াকৈ এয়া ভাজি ল'লোঁ আৰু বেলেগকৈ বাচন এটাত কাঢ়ি থলোঁ আৰু 2 চামুচ পুনৰ কেৰাহীত তেল দিছোঁ আৰু মিহিকৈ কটা নহৰু দিছোঁ। নহৰুখিনিৰ লগতে মই কাটি থৈছিলোঁ এটা পিঁয়াজটোও দি দিছোঁ। অলপ সময় এইখিনি ফ্ৰাই কৰিব লাগিব, অলপ যাতে ধুনীয়া কালাৰ আহে আৰু তাতে দি দিছোঁ মই এইটো বিন দিছোঁ আৰু গাজৰ দিছোঁ মিহিকৈ কাটা, এইটো কেপচিকাম আৰু মিহিকৈ অলপ বন্ধাকবি কাটিছিলোঁ তাৰে অলপ দি দিছোঁ। অলপ সময়ৰ বাবে এইখিনি লৰাই থাকিব। তাতে অকণমান নিমখ আকৌ দিছোঁ আৰু 3 মিনিটৰ বাবে পূৰা ফুল ফ্লেমত এইটো লৰাই থাকিব, যাতে অলপ মানে লেৰেলা টাইপ হৈ যায় আৰু তাৰপিছত মই 200 গ্ৰাম বাসমতি চাউল দি দিছোঁ আৰু ডিমখিনিৰ লগতে 1 চামুচ চয়া চচ আৰু জিৰা পাউডাৰ দিছোঁ আৰু আপোনাৰ সোৱাদ অনুযায়ী যদি প্ৰয়োজন হয় অলপ নিমখ দিব। আৰু মই আনি থোৱা আছিলে পিঁয়াজৰ ঠাৰি, কেঁচা পিঁয়াজৰ ঠাৰিটো দি দিছোঁ, তেতিয়া খাবলৈ অলপ টেষ্টি হ'ব। লাহে লাহে লৰাব যাতে ৰাইচটো ভাগি নাযায় আৰু ধুনীয়াকৈ মিলাই লৈছোঁ। চাওক, এয়া পৰিৱেশন কৰিবলৈ সম্পূৰ্ণ ৰেডি হৈ গ'ল।